আৰু কি হ'ল গাইছ, আৰু কেইদিনমানৰ পাছত সেই চিজৰ ৰিজাল্ট দিব। মই মানে এটা কথা বুজি পোৱা নাই। যেতিয়া মই হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা মানে পঢ়ি আছিলোঁ একচুৱেলি, তেতিয়া চবেই কৈছিলে যে ল'ৰাটো ভাল আছিলে, ভালকৈ পঢ়ক। কিন্তু মই বাহিৰলৈ যেতিয়া গুচি আহিলোঁ কাম কৰিবলৈ, পৰীক্ষা নিদি, তেতিয়া এনেকুৱা ফিল হ'ল যে পৰীক্ষাটো কিয় দিয়া নহ'ল। মেইন থিং কথাটো কি, মানি প্ৰব্লেম। এইটো সকলোৰে থাকে গম পাওঁ, বাট মোদীয়ে এটা কথা কৈছিলে, মনত পৰিছে চাগে সকলোৰে, বেটি বচাও বেটি পঢ়াও। ঠিক আছে, কি হ'ল ছোৱালীসকলে ইমানখিনি সুবিধা পাইছে, আমাৰ ল'ৰাখিনি ইমানখিনি সুবিধা পোৱা নাই। ঠিক আছে, বাট যদি ছোৱালীখিনি বেটি পঢ়াও, ছোৱালীসকলক যদি পঢ়াব, বেটি বচাও, কি আমাৰ ল'ৰাখিনি কি কেলা বাল ঠিঙাই থাকিম নেকি? এটা ফিল হয়, বেয়া নাপাব কোৱাৰ কাৰণে। তাকে কওঁ, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক।